কৃষক স্কুলত থৈ আহিছিলোহে মাত্ৰ এনেতে মেছেজ আহিলে যে যিমান পাৰি সোনকালে আমি ল'ৰা ছোৱালী স্কুলৰ পৰা আনিব লাগে তেতিয়া গম পালোঁ যে কোনোবা এক আননোন চ'ৰ্চৰ পৰা থ্ৰেট আহিছে যে কোনোবা এখন স্কুলত বম ৰখা হৈছে যাৰ ফলত সমগ্ৰ দিল্লীতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল ল'ৰা ছোৱালী স্কুল কেব বা স্কুল বাছে অনা নিয়া কৰে সেইসকল ল'ৰা ছোৱালীক অতি সোনকালে স্কুল কৰ্তৃপক্ষক ঘৰত থোৱাৰ ব্যৱস্থা কৰিছে আৰু যিসকল ল'ৰা ছোৱালীক অভিভাৱকে অনা নিয়া কৰে তেওঁলোকক অতি সোনকালে যিমান পাৰি সোনকালে স্কুললৈকে আহি মাতিছে ল'ৰা ছোৱালী ল'বলৈ আমি এতিয়া আহি আছোঁ আৰু দেখিছোঁ প্ৰত্যেক স্কুলৰ সন্মুখতে পুলিচ আৰু অভিভাৱকেৰে ভৰি পৰিছে পুলিচে তদন্ত আৰম্ভ কৰিছে যিহেতু কোনো এখন স্কুলত কোনো ধৰণৰ সন্দেহজনক বস্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই জানিব পৰা মতে দিল্লী পুলিচৰ চাইবাৰ ব্ৰাঞ্চে বৰ্তমান সেই ইমেইলটো ক'ৰ পৰা আহিছে তাৰ IP এড্ৰেছ বিচৰাত লাগি গৈছে আৰু ইফালে চাৰিওফালে পুলিচ বঢ়াই দিয়া হৈছে চাৰিওফালে সিকিউৰিটি বঢ়াই দিয়া হৈছে আৰু প্ৰতিখন স্কুলতে তেওঁলোকে তালাচী আৰম্ভ কৰিছে প্লে কৰিব ৰ'বা আজি সোনকালে আহিব দিছে সেইকাৰণে অভিভাৱকবিলাক ৰখি আছে বাচ্চা নিবলে এটা বিৰাট মানে উত্তপ্ত পৰিস্থিতিৰ এটা সৃষ্টি হৈছে বৰ্তমান দিল্লী NCR